ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা গণিতৰ অতি প্ৰয়োজনীয় ধাৰণা আমি ব্যাখ্যা কৰিব বিচাৰিছোঁ তোমালোকৰ আগত। দেখা যায় বহু ছাত্ৰ ছাত্ৰীয়ে এই বস্তুটো ভালকৈ বুজি নাপায়, গতিকে তেওঁলোকৰ পিছলৈ গণিতত যেতিয়া এইবোৰ প্ৰয়োগ কৰিবলগীয়া হয় তেওঁলোকে বহু অসুবিধাৰ সন্মুখীন হয়। যদিও এই বিষয়টো তেওঁলোকে 6-7 ভালকৈ শিকিব লাগিছিলে, কিন্তু শিকা নোহোৱাৰ কাৰণত তেওঁলোকে পিছত 9-10 গৈ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। গতিকে আহাচোন বাৰু আমি সেই বিষয়ে আলোচনা কৰোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই এই কথাখিনি ইয়াত লিখিয়ে লৈছোঁ। আমি এটা সংখ্যাক বিভিন্ন প্ৰকাৰে দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰি। যেনে ইয়াত আমি 10 সমান 1 পূৰণ 10 লিখিব পাৰোঁ, বা 2 পূৰণ 5 কৰিলেও 5 দুগুণ 2 5 গুণ 10, বা এনেকৈও লিখিব পাৰোঁ 10 পূৰণ 1 তেতিয়াও 10 পাম, বা 5 পূৰণ 2 হ'লেও 5 দুগুণ 10, হয়নে? তাৰপিছত ইয়াত চাওঁ, ইয়াত 15 সমান 1 পূৰণ 15 হ'লেও হয়, 15 3 পূৰণ 5 হ'লেও 15 হয়, 15 পূৰণ 1 হ'লেও 15 হয়, 5 পূৰণ 3 হ'লেও 15 হয়। ঠিক তেনেকৈ 20ৰ লগত 1 পূৰণ কৰিলেও আমি 20 পাওঁ, 2ৰ লগত 10 পূৰণ কৰিলেও 20 পাম, 4ৰ লগত 5 পূৰণ কৰিলেও 20 পাম, 20ৰ লগত 1 পূৰণ কৰিলেও 20 পাম, 10ৰ লগত 2 পূৰণ কৰিলেও 20 পাম, 5ৰ লগত 4 পূৰণ কৰিলেও আমি 20 পাম। তোমালোকে জানা যে এইটো 1ৰ লগত 10 পূৰণ কৰিলে 10 পায়, এইটো আমাৰ নেওতা পুথিত আছে, কিন্তু 1ৰ লগত 15 লগত পূৰণ কৰিলে কিন্তু হয়তো নাই, বা কোনো কিতাপত থাকিব পাৰে, বা 1ৰ লগত 20 পূৰণ কৰিলে 20 হয়। এই কথাটো আমাৰ নেওতা পুৰণতাখনত নাই, কিন্তু এইটো এইকাৰণেই সম্ভৱ হৈছে, 1টোক আমি গুণাত্মক অভেদ বুলি কোৱা হয়। ইয়াক যিকোনো সংখ্যাৰ লগত পূৰণ কৰিলে সেই সংখ্যাটোকেই পোৱা যায়। অৰ্থাৎ 1ৰ লগত মই 15 পূৰণ কৰিছোঁ, গতিকে মই 15 পাইছোঁ, আৰু 20ৰ লগত মই 1 পূৰণ কৰিছোঁ, গতিকে মই 20 পাইছোঁ। হৈছেনে বাৰু? ইয়াত এই যে 1 পালোঁ, 2 পালোঁ, 1 পূৰণ 10, 2 পূৰণ 5, 10 পূৰণ 1, 5 পূৰণ 2, হয়নে? এইবোৰ ইয়াতো তেনেকৈ 1 পূৰণ 15, 3 পূৰণ 5, 15 পূৰণ 1, 5 পূৰণ 3, ইয়াতো 1 পূৰণ 20, 2 পূৰণ 20, 4 পূৰণ 20, 20 পূৰণ 1, 10 পূৰণ 2, 5 পূৰণ 4 পাইছোঁ, হয়নে বাৰু? এইকেইটাকে মই লুটিয়াকৈ লিখিছোঁ, এইটো আহি মই ইয়াত লুটিয়াকৈ লিখিছোঁ। ঠিক তেনেকৈ এইটো আনি পেলাই মই লুটিয়াকৈ লিখি লৈছোঁ। ঠিক তেনেকৈ আমি এইটোতো আমি কি কৰিছোঁ, লুটিয়াকৈ লিখি লৈছোঁ, আৰু এইটো আনি পেলাই আমি কি কৰিছোঁ, লুটিয়াকৈ লিখি লৈছোঁ। এনেবা আমি পাইছোঁৱে 3 5 গুণ 15, 5 3 গুণ 15, হয়নে? ঠিক তেনেকৈ আমি এইটো আনি পেলাই ইয়াতে লুটিয়াকৈ লিখি লৈছোঁ। তাৰপিছত এইটো আনি আমি ইয়াত লুটিয়াকৈ লিখি লৈছোঁ, আৰু এইটো আনি পেলাই আমি লুটিয়াকৈ আৰু ওলোটাকৈ লিখিছোঁ, হয়নে বাৰু? এতিয়া আমি যে এই পূৰণ কৰিছোঁ, 10ৰ লগত 2, 2ৰ লগত 5, 10ৰ লগত 1, 5ৰ লগত 2, এইবোৰক 1 2 10 5, বা 2 1 5 10, এইবোৰক কোৱা হয় এই 10টোৰ উৎপাদক। অৱশ্যে হৈছেনে বাৰু? এই যে আমি পূৰণ কৰিছোঁ 1 2 10 5, বা 2 1 5 10, এইবোৰক কোৱা হয় কি, এই 10টোৰ উৎপাদক বা গুণনীয়ক, ইংৰাজীত ফেক্টৰ বুলি কয়, হয়নে বাৰু? গতিকে ইয়াত আমি চোৱা, ইয়াত 1 পাইছোঁ, 2 পাইছোঁ, 5 পাইছোঁ, আৰু 10 পাইছোঁ। এইকেইটা যিহেতু এইকেইটাৰ লগত এই গোটেইকেইটা একেই, গতিকে আমি এই 4টাই হিচাপ কৰিব লাগিব, 1 2 3 4টা। গতিকে মই লিখিছোঁ কি 1 2 5 আৰু 10, 10ৰ উৎপাদক, হয়নে? ইয়াত মুঠ উৎপাদক কেইটা পালোঁ, 4টা। ঠিক তেনেকৈ 15টোত চাওঁ, 15 উৎপাদক আমি কি লিখিছোঁ, 1 3 5 আৰু 15, 1 3 5 আৰু 15, মুঠ কেইটা হ'ল
4টা আমি এইটোক লুটিয়াকৈ লিখিছোঁ গতিকে আমি এবাৰে কাউণ্ট কৰিছোঁ হয়নে বাৰু আৰু ঠিক তেনেকৈ 20ৰ কাৰণে আমি কি পালোঁ 20ৰ উৎপাদক 1 2 4 5 10 20 1 2 4 5 10 আৰু 20 মুঠ উৎপাদক কেইটা হ'ল 6টা হৈছেনে বাৰু আমি উৎপাদকটো আমি বুজি পাইছোঁনে কোনবোৰক উৎপাদক কোৱা হৈছে গতিকে এইবোৰকে আমি দুটাক পূৰণ কৰিবলৈ আমি পাইছোঁ কি 10 গতিকে এইকেইটাক 10ৰ উৎপাদক বুলি কয় 10ৰ উৎপাদক কি হ'ব তেতিয়াহ'লে 1 আৰু 10 আৰু ঠিক তেনেকৈ 2 আৰু 5ক পূৰণ কৰিলোঁ 10 পাওঁ গতিকে 10ৰ আন দুটা উৎপাদক হ'ল 2 আৰু 5 গতিকে আমি যদি মুঠতে চাওঁ 10ৰ মুঠ উৎপাদক কেইটা আছে আমি কেইটা পাম 4টা পাম হৈছে এতিয়া আমি গুণিতকটো বুজিব চেষ্টা কৰোঁ গুণিতক কাক বুলি কোৱা হয় বা মাল্টিপুল ইংৰাজীত কোৱা হয় হয়নে এতিয়া চোৱা আমি 1ৰ লগত 10 পূৰণ কৰিলে 10 পাওঁ 2ৰ লগত 5 পূৰণ কৰিলেও 10 পাওঁ ইয়াত মই দেখিছোঁ 1ৰ লগত 15 পূৰণ কৰিলেও 15 পাওঁ 3ৰ লগত 5 পূৰণ কৰিলেও 15 পাওঁ 1ৰ লগত 20 পূৰণ কৰিলেও মই 20 পাওঁ 2ৰ লগত 10 পূৰণ কৰিলে মই 20 পাওঁ 4ৰ লগত 5 পূৰণ কৰিলেও মই 20 পাওঁ গতিকে এইকেইটাক কোৱা হয় এই 10টোৰ গুণিতক আমি কাক কাক গুণ কৰিছোঁ 1 আৰু 10ক গতিকে 1 আৰু 10ৰ গুণিতক এটা হ'ব কি 10 একো গুণিতক হ'ব আৰু 10ৰো গুণিতক 1 10 গুণ 10 10 গুণ 10 গতিকে 1 আৰু 10ৰ গুণিতক হ'ল 10 ঠিক তেনেকৈ 2 আৰু 5ৰ গুণিতকো 10 2 5 গুণ 10 5 2 গুণ 10 গতিকে 2 আৰু 5ৰ গুণিতক হ'ল 10 ইয়াত তেনেকৈ 1 আৰু 15ৰ গুণিতক হ'ল 15 মানে 1 15 গুণ 15 15 গুণ 15 গতিকে 3 আৰু 5ৰ গুণিতক হ'ব কিমান 15 কিহৰ কাৰণে 3 5 গুণ 15 5 3 গুণ 15 ঠিক তেনেকৈ ইয়াত 1 20 গুণ 20 2 10 গুণ 20 4 10 গুণ 4 5 গুণ 20 গতিকে 1 আৰু 20ৰ গুণিতক হ'ল এটা 20 ঠিক তেনেকৈ 2 আৰু 10ৰ গুণিতক হ'ল 20 4 আৰু 5ৰ গুণিতক হ'ল 20 হয়নে গতিকে আমি যদি চাওঁ এতিয়া বেলেগ বেলেগকৈ চাওঁ 1ৰ গুণিতক তাৰমানে আমি 1ক পূৰণ কৰি গৈ থাকিলে কি পাম 1 গুণ 1 গতিকে 1ৰ গুণিতক এটা 1 1 2 গুণ 2 গতিকে 1ৰ গুণিতক এটা 2 আমি গুণ কৰি থাকিলে যিমানটো পাওঁ সেইটোকে কোৱা হয় গুণিতক 1 3 গুণ 3 এইটো কোৱা 1 4 গুণ 4 1 5 গুণ 5 1 6 গুণ 6 গতিকে 6 লিখিছোঁ 1 7 গুণ 7 গতিকে 7 লিখিছোঁ এনেকৈ আমি গুণিতকবোৰ আমি লিখি থাকিব পাৰোঁ হয়নে বাৰু ওলাই গৈ থাকিব আমাৰ ঠিক তেনেকৈ 10ৰ গুণিতক বুলি ক'লে 10ৰ লগত মই 1 পূৰণ কৰি যাম প্ৰথমতে 10 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণ 50 এনেকৈ গৈ থাকিব হয়নে বাৰু গতিকে 10ৰ আটাইতকৈ সৰু গুণিতকটো কিমান হ'ল 10 ইয়াত চোৱা 2 গুণিতক 2 গুণ 2 2 2 গুণ 4 গতিকে এটা 4 হ'ল 2 3 গুণ 6 গতিকে এটা 6 হ'ল 2 4 গুণ 8 হ'ল 2 5 গুণ 10 হ'ল 2 6 গুণ 12 হ'ল 2 7 গুণ 14 হ'ল এনেকৈ গৈ থাকিব গতিকে 2 আটাইতকৈ সৰু গুণিতকটো কি হ'ল 2 এবাৰ চাওঁ 5ৰ গুণিতক 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 এনেকৈ গৈ থাকিব হয়নে বাৰু আমি এইটোত চাইছোঁ 1 আৰু 1 10 2 আৰু 5ত আমি এইখিনি চাইছোঁ হয়নে বাৰু গতিকে 5ৰ আটাইতকৈ সৰু গুণিতকটো কিমান পালোঁ আমি 5 আৰু ওপৰলৈ আমি ওলাই গৈ থাকিব ঠিক তেনেকৈ এইটো কাৰণে চাওঁ হয়নে কি আছে 1ৰ গুণিতক মই লিখা নাই ইয়াৰ পৰাই চাওঁ 1ৰ গুণিতকবোৰ একেই হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 আমি যিয়ে নকওঁ এইবোৰ 1ৰ গুণিতক হয় এবাৰ চাওঁ 15ৰ গুণিতক কিমান হ'ব 15 গুণ 15 গতিকে 15টো গুণিতক হ'ল 15 গুণ 30 গতিকে 30টো 15ৰ গুণিতক হ'ল 15 3 গুণ 45 গতিকে এটা 45টো 15 এটা গুণিতক হ'ল এনেকৈ ওলাই গৈ থাকিব ঠিক তেনেকৈ এই 3টোৰ গুণিতক কিমান হ'ব প্ৰথমতে 3 গুণ 3 গতিকে 3 গুণিতক এটা 3 পালোঁ তাৰপিছত পাম 6 3 2 গুণ 6 তাৰপিছত পাম 9 3 3 গুণ 9 তাৰপিছত পাম 12 3 4 গুণ 12 তাৰপিছত পাম 15 3 5 গুণ 15 তাৰপিছত পাম 18 3 6 গুণ 18 এনেকৈ ওলাই গৈ থাকিব গতিকে আমি ইয়াত দেখিলোঁ 3 আটাইতকৈ সৰু গুণিতকটো কিমান 3 ঠিক তেনেকৈ 5ৰ গুণিতকটো আমি আগতে কৈছোঁৱেই 5ৰ 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 এনেকৈ ওলাই গৈ থাকিব 5ৰ আটাইতকৈ সৰু গুণিতকটো 5 ইয়াত চাওঁ আমি 20ৰ গুণিতক 20 গুণ 20 20 2 গুণ 40 20 3 গুণ 60 20 4 গুণ 80 20 5 গুণ 100 এনেকৈ আমাৰ গৈ থাকিব গতিকে 20ৰ আটাইতকৈ সৰু গুণিতকটো হ'ল 20 ঠিক 2 গুণিতক
2 এগুণ 2, 2 দুগুণ 4, 2 তিনি গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, 2 7 গুণ 14, 2 8 গুণ 16, 2 9 গুণ 18, 2 10 গুণ 20, 2 11 গুণ 22, 2 12 গুণ 24 এনেকৈ আমাৰ গৈ থাকিব। গতিকে 2 আটাইতকৈ সৰু গুণিতকটো হ'ল 2। ইতিমধ্যে আমি আগতো দেখুৱাইছোঁ, ইয়াত কেইটামান দেখুৱাইছিলোঁ, ইয়াত অলপ বেছিকৈ দেখুৱাই দিছোঁ। এবাৰ চাওঁ আমি 4 গুণিতকবোৰ। 4 এগুণ 4, 4 দুগুণ 8, 4 তিনি গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28, 4 8 গুণ 32 এনেকৈ ওলাই গৈ থাকিব। গতিকে 4 আটাইতকৈ সৰু গুণিতকটো হ'ল 4। ঠিক তেনেকৈ 5ৰ গুণিতকবোৰ হ'ল 5 এগুণ 5, 5 দুগুণ 10, 5 তিনি গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ 30, 5 7 গুণ 35 এনেকৈ ওলাই গৈ থাকিব। গতিকে 5ৰ গুণিতক আটাইতকৈ সৰু গুণিতকটো হ'ল 5। অৰ্থাৎ আমি দেখিলোঁ যে এতিয়া কি পালোঁ, 2 পূৰণ 2 সমান 10। এই 2টো উৎপাদক, 5টো উৎপাদক, আৰু এইটোক কোৱা হয় কি, যিটো পূৰণফল তাক কোৱা হয় গুণিতক। অৰ্থাৎ আমি কি বুলি কওঁ, 10 হ'ল এই 2 আৰু 5ৰ গুণিতক। এই 10টো 2 আৰু 5ৰ গুণিতক বুলি আমি কওঁ। আৰু 2 আৰু 5 10ৰ উৎপাদক বুলি কওঁ। তোমালোকে চাগে বুজি পাইছা কথাখিনি। নুবুজিলে কথাবোৰ আকৌ অকণমান চাই ল'বা তোমালোকে। এতিয়া আহাচোন আকৌ এটা কথা চাই লওঁ অলপ। এতিয়া মই 2টা অংক লিখি থৈছোঁ ইয়াত, হৰণ অংক। এতিয়া মই কি কৰিছোঁ, ইয়াত 24 মই 3 হৰণ কৰিছোঁ, কেইবাৰ দিছোঁ, 8 বাৰ দিছোঁ। 3 8 গুণ 24, গতিকে 24ৰ পৰা মই 24 বিয়োগ কৰিছোঁ, মই পাইছোঁ 0। ঠিক তেনেকৈ ইয়াত 35ক মই 5ৰে হৰণ কৰিছোঁ, কেইবাৰ দিছোঁ, 7 বাৰ দিছোঁ। 7 5 গুণ 35, 35ৰ পৰা 35 বিয়োগ কৰিলোঁ, 0 হ'ল। এতিয়া তোমালোকে আৰু এটা কথা চোৱা, তোমালোকে এই আমি যে 3 হৰণ কৰিছোঁ তাক নাম কোৱা হয় ভাজক, আৰু এই যে 24 যাক আমি হৰণ কৰিছোঁ তাক কোৱা হয় ভাজ্য, আৰু আমি 8 যিটো পাইছোঁ তাক কোৱা হয় ভাগফল, আৰু এই যিটো 0 তাক ভাগশেষ বা বাকী বুলি কয়। গতিকে আমি ইয়াত কি পালোঁ, ভাগশেষ পালোঁ 0। তোমালোকে এটা কথা মন কৰিবা, যেতিয়া কোনো এটা সংখ্যাৰে হৰণ কৰিলে ভাগশেষ বা বাকীটো 0 হয়, তেতিয়া যিটো সংখ্যাৰে হৰণ কৰা হয় তাক কোৱা হয় এটা উৎপাদক বা গুণনীয়ক। ইয়াত আমি চাওঁ, 3ক আমি 24ৰে আমি হৰণ কৰোঁতে কি পালোঁগৈ, ভাগশেষটো পালোঁ 0। গতিকে 3ক কোৱা হ'ব কি, এটা উৎপাদক বা গুণনীয়ক। আৰু ওলোটাকৈ 24টো হ'ব কি, 3 এটা গুণিতক, হয়নে বাৰু? 3টো 24ৰ এটা উৎপাদক, আৰু 24টো হ'ল 3ৰ এটা গুণিতক। ঠিক তেনেকৈ ইয়াত ভাগশেষ আমি 0 পাইছোঁ, গতিকে 5 হ'ল 35ৰ এটা উৎপাদক বা গুণনীয়ক, আৰু 35 হ'ল 5ৰ গুণিতক। মই ভাবোঁ তোমালোকে কথাখিনি বুজি পাইছা। ইয়াৰ পিছতো আৰু যথেষ্টখিনি কথা ক'বলগীয়া হৈ আছে, কিন্তু ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰোঁ। গতিকে পৰৱৰ্তী ভিডিঅ'টোত মই এই কথাখিনি আৰু ধুনীয়াকৈ মই বুজাম। গতিকে তোমালোকে যদি এতিয়ালৈকে কোনোবাই তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, গতিকে তেওঁলোকক মই কৈছোঁ যে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, আৰু তোমাৰ বন্ধুবৰ্গও যাতে এই সুবিধাটো লাভ কৰিব পাৰে তাৰ কাৰণে তোমালোকে শ্বেয়াৰ কৰিবা। গতিকে আজিলৈ মই সামৰিছোঁ, ধন্যবাদ।